আছে বুকু খনি হয় তাজমহল। এই থাপ্পা এই ৰাস্তাৰ মাজত ছাগালে ব্যৱহাৰ দি তই কিয় গান মাৰি আছা? মানুহ পলাব এই ৰাস্তাৰ পৰাই। হা চালাৰ বেটা, তই মোক ছাগালে ব্যৱহাৰ দি গান মাৰা বুলি কৈছে। এক ঘুচে মাৰিম তোৰ 32টা দাঁত একদম ওলাই পৰব। দে এনে তামচা কৰছো দে ভাই, তোৰ লগত তামচা নকৰিলে কাৰ লগত কৰিমে মই? এনেকুৱা তামচা নকৰবি, জুবিন দাৰ গান মাৰি থাকিলি নহ'লে বা এক ঘুচে মাৰিম তোৰ নাকৰ বাৰান্দা খহেই দিম একদম। কি বুলি ভাবছা তই মোক? দে আজিৰ পৰা এনেকুৱা তামচা নকৰো দে ভাই। মই এটা কথা ভাবছো, নলিবা আমি গোটাইকেইটা লগৰ চলি মিলি জুবিন দাৰ ঘৰত যা একদিন জুবিন দাক লগ কৰি আহো। হ'ব দে, মই একদম ৰেডি আছো। জুবিন দাক লগ কৰবি আৰু মই নাযাম নে? কোনদিনে যা মোক কলি হ'ল খালি। হ'ব দে কম দে তোক কোনদিনে যাওঁ, গোটাইকেইটাকে সুধি লওঁ একবাৰ কোনদিনে যাবা পাৰে। তুন্দে কি আলোচনা কৰি আছা তই আছে ভালে হ'ল দে, আমি গোটাইকেইটাই মিলি জুবিন দাক লগ কৰিব যাম। তই যাবি নেকি আমাৰ লগত? হ'ব দে, ময়ো যাম দে। বেলেগ চলিকেইটাক ফোন কৰি সুধো ৰচোন মই যায় নে নাযায়। হেল্ল', আমি লগৰ চলি গোটাইকেইটা কালি জুবিন দাক লগ কৰিব যাম, তহঁতে যাবি নেকি? দে যা, যদি গধূলাই আমাক লগ কৰিবি 200 টকাকে তুলিম, কাৰণ গাড়ী ভাড়া কৰিব লাগিব। গাড়ীৰ আগত আমি পোষ্টাৰ মাৰি দিম জুবিন দাৰ ঘৰলৈ যাত্ৰা বুলি। সেন্দে যাব দে, গধূলাই এতে গোটাইকেইটা আহিবি 200 টকা লৈ। গাড়ী এখন ভাড়া কৰিব লাগিব আৰু এখন গাড়ীৰ আগত পোষ্টাৰ মাৰি দিব লাগিব জুবিন দাৰ ঘৰলৈ যাত্ৰা বুলি। দে এতিয়া ঘৰত যাওঁ দে, গধূলাই লগ পাম তেতিয়াহ'লে।